হেল্ল' নমস্কাৰ বহুদিনৰ মূৰত পুনৰ আপোনালোকৰ ওচৰলৈ এটা বিশেষ বিষয় এটা লৈ আহিছোঁ। আজি বিষয়টো হৈছে মদ্যপান এক সামাজিক অভিশাপ। বন্ধুসকল, ভিডিঅ'টো আপোনালোকে অন্তিমলৈকে স্কিপ নকৰাকৈ চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ কাৰণে জৰুৰ নাপাহৰিব। তেনে বলক আমি আগবাঢ়োঁ। আজিৰ বিষয়টো হৈছে মদ্যপান এক সামাজিক অভিশাপ। মদ্যপান পাপ আৰু অনাচাৰৰ জনক। দুনিয়াত যিমান জঘন্য কৰ্তব্য হৈছে সেইবোৰৰ ভিতৰত কোনোবাটোত নহয় কোনোবাটোত মদ্যপানৰ প্ৰতিক্ৰিয়া অৱশ্য হয়। এইবোৰে মানুহক মানৱতাৰ পৰা অধপতনলৈ নিশেষ কৰি দিয়ে। মদ্যপায়ীসকলে প্ৰায় মাংসাহাৰীও হয়, যাৰ ফলত সেইবোৰৰ তামসিক বৃত্তিবোৰো অধিক প্ৰকট হোৱা দেখা যায়। এনে অৱস্থাত সেইবোৰৰ পৰা নৈতিকতাৰ আশা কৰা আকাশ পাতাল সদৃশ হয়। কোৱা হয় মদ্যপস্য কুট সত্যম, দয়া মাংস চানি কুট, কামী নৈশ্য কুট বিদ্যা, নিৰ্ধৰ নৈশ্য কুট সুখ। ভাবাটো এই যে মদ্যপায়ী সত্যৰ পৰা কি প্ৰয়োজন, মাংসাহাৰীক দয়া ক'ত, কামীৰ বাবে বিদ্যা ক'ত আৰু নিৰ্ধনৰ বাবে সুখ ক'ত। আজিকালি পাৰিবাৰিক ক্লেশ ক্লছ দিনক দিনে বাঢ়ি অহা দেখিবলৈ পাইছোঁ। সামাজিক হাই কাজিয়া দুখ অশান্তিও পূৰ্বতকৈ অধিক হোৱা দেখা পাওঁ। নতুন নতুন বেমাৰ আদিও দৃষ্টিগোচৰ হয়। এই সকলোবোৰ বিসংগতি আৰু অশান্তিৰ মুখ্য কাৰণ মদ্যপানৰ বহুল প্ৰচলন বুলিয়ে ক'ব পাৰোঁ। গ্ৰন্থবোৰত মদ্যপান নিন্দনীয় আৰু মহাপাপ। সকলো প্ৰকাৰৰ নিচা স্বাস্থ্যৰ কাৰণে ঘাতক, বিশেষভাৱে মদ্যপানৰ প্ৰবৃত্তি আৰু ঘাতক, কিয়নো ই স্বভাৱতঃ মাংসাহাৰ আৰু বিষয় বিকাৰৰ প্ৰতি মানুহক আকৃষ্ট কৰে। মদ্যপায়ীসকলে কামতকৈ কথাত বেছি গুৰুত্ব দিয়া দেখা যায়, যি কৰ্ম কৰিলেও সুস্থিৰভাৱে নকৰাৰ ফলত কোনো সম্পূৰ্ণ বা ফলৱৰ্তী হৈ নুঠে। বহুতো মানুহে মদ্যপানক কিয় বৰ্জন আৰু নিন্দনীয় কৰা হয় প্ৰশ্ন কৰা দেখা যায়। এই সন্দৰ্ভত ধৰ্মৰ গ্ৰন্থবোৰৰ উদ্গাৰ মনন কৰিব পাৰি। সকলো ধৰ্ম শাস্ত্ৰবোৰত ইয়াক নিষেধ কৰা হৈছে। নিৰুক্তৰ অনুসাৰে 7 মহাপাপৰ ভিতৰত মদিৰা পান কৰাও এজন। এইদৰে চৰক সংহিতাত লিখা আছে, মদ সকলো কুকৰ্ম কৰোঁতা আৰু দেশৰ নাশ কৰোঁতা। মদিৰা পান কৰা সকলৰ ওপৰত কোনো ঔষধে প্ৰভাৱ নপৰে। মদক নিন্দা কৰি মহাত্মা বুদ্ধই কৈছে, যদি তোমাৰ সন্মুখত সিংহও আহে তথাপিও তুমি ভয়ভীত নহবা, কিয়নো সেয়া পৰাক্ৰমৰ পৰীক্ষা। কিন্তু মদৰ পৰা সদায় ভয়ভীত থাকিবা, কিয়নো সেয়া পাপ আৰু অনাচাৰৰ জননী। এইদৰে চান্দোগ্য উপনিষদত মদিৰা পান কৰোঁতাসকলক মহাপাপী বুলি কৈছে যে স্থেনো হিৰণৈস্য সুৰা পিবংস গুৰৱ অষ্টলোপ মাৱ সম্ভ্ৰমহা চৈত্ৰে পতন্তি চত্তাৰ পঞ্চম মৎস্যাচৰ স্থৈৰিত্ৰী। ইয়াৰ অৰ্থ এইটো যে স্বৰ্ণক চুৰ কৰোঁতাজন, মদিৰা পিউতাজন, গুৰু পত্নীক গমন কৰোঁতাজন, ব্ৰাহ্মণক হত্যা কৰোঁতাজন এই 4 মহাপাপী আৰু ইয়াৰ সংগ কৰোঁতাজন হৈছে পঞ্চম মহাপাপী। মদিৰা ধৰ্মশাস্ত্ৰবোৰত হানিকাৰক বুলি এই কাৰণে কোৱা হৈছে যে কিয়নো ইয়াৰ পৰা অন্তঃকৰণত উপস্থিত ধৰ্মৰ অংকুৰ নষ্ট হৈ যায়। বিধানসকলৰ দৃষ্টিতো মদ্যপান নিন্দনীয়। মহান চিন্তাবিদ গ্লেডষ্টনৰ মত অনুসাৰে যুদ্ধ অকাল আৰু মহামাৰীয়ে মিলি মানৱ জাতিক ইমান অনিষ্ট নকৰে যিমান অকলে মদে কৰে। মদৰ নিচাৰ আদতৰ পৰা উৎপন্ন হোৱা আৰ্থিক মানসিক সামাজিক আৰু পাৰিবাৰিক দুষ্প্ৰভাৱবোৰৰ দুখ অত্যন্ত ব্যাপক। মদৰ ভয়ংকৰ পৰিণামৰ পৰা সংকেত দি বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছে যে যি প্ৰকাৰে যিকোনো ৰাষ্ট্ৰ বা জাতি তথা সমাজৰ উন্নতি কৰিবৰ কাৰণে উত্তম সাহিত্য সঞ্জীৱনী বুটি, ঠিক সেইদৰে যিকোনো ৰাষ্ট্ৰ বা জাতিক নিহাৰ বা নিস্তেজ কৰিব বিচাৰিলে সেই ৰাষ্ট্ৰ বা জাতিত মদৰ প্ৰভাৱ বা প্ৰচলন কৰিব লাগে। জাপানী ফকৰাত আছে, মানুহে প্ৰথমে মদক পি খায়, তাৰ পিছত মদে লাহে লাহে মানুহক খায়, অৰ্থাৎ বাৰে বাৰে পি খোৱাৰ ইচ্ছা হয় আৰু অন্ততঃ মদকে পি খাবলৈ লাগি যায়। মদ্যপান কৰোঁতাসকলে প্ৰশ্ন উঠায়, আধ্যাত্মিকসকলে মদ্যপানৰ পৰা কি আপত্তি থাকে? ইয়াৰ উত্তৰ এইটো যে অধ্যাত্মবাদে মনুষ্যৰ ব্যৱহাৰক শ্ৰেষ্ঠ বনাব বিচাৰে আৰু নিজৰ কৰ্মবোৰক শুধৰণি কৰাব বিচাৰে, য'ত নেকি তেওঁ নিজৰ জীৱনকো শান্তি কৰিলে আৰু আনৰ বাবেও দুখৰ কাৰণ নহয়। অধ্যাত্মবাদে বিধি বিধানবোৰক পালন কৰে, যাৰ দ্বাৰা তেওঁৰ চেতনা আৰু নিৰ্ণয় শক্তি বিবেক জাগ্ৰত হয়, মন সন্তুলিত হয় আৰু কৰ্ম ইন্দ্ৰিয়বোৰৰ ওপৰত নিয়ন্ত্ৰণ থকাৰ বিপৰীতে মদ্যপানৰ প্ৰভাৱত মানুহৰ মস্তিষ্ক বিবেক মানসিক সন্তুলিত আৰু কৰ্মেন্দ্ৰিয়ৰ ওপৰত একেবাৰে বিপৰীতহে দেখা যায়। শৰীৰ বিজ্ঞানীসকলে কৈছে যে মদে তন্ত্ৰিকা তন্ত্ৰৰ ওপৰত বহুত হানিকাৰক প্ৰভাৱ পেলায়। মদত যি এলকহল হয় তাৰ মাত্ৰা অলপ বেছি হ'লেই মস্তিষ্কৰ সংযম শক্তি নাইকিয়া হয় আৰু নিজৰ বাণীৰ ওপৰতো নিয়ন্ত্ৰণ ৰখাব নোৱাৰা হয়, য'ত নেকি আনৰ লগত কাজিয়াৰো সূত্ৰপাত ঘটে। মদ্যপানৰ ফলত নৈতিকতাৰ বজাই ৰাখিব নোৱাৰা হয়, কামাতুৰ হয়, ধৰ্মপত্নীক বা যুগ্ম জীৱনৰ অশান্তিৰ সৃষ্টি হয়। মদ্যপানৰ প্ৰভাৱত পৰিয়েই এজন সুস্থ ব্যক্তি সম্পূৰ্ণ আয়ু উপভোগ কৰিবলৈ নাপায়।
য'ত নেকি আধা বয়সতে নিজৰ সুন্দৰ জীৱন পৰিসমাপ্তি ঘটাবলগীয়া হয় আৰু লগতে পৰিয়ালৰ সদস্যসকলকো সুন্দৰ ভৱিষ্যতৰ সপোন দেখাৰ বিপৰীতে পথৰ ভিক্ষাৰী কৰি পেলায়। সময়ত সেই ঘৰত সদস্যসকলো সমস্যাবোৰক পাহৰি যাবৰ বাবে মদৰ গিলাচত ভোট দিবলগীয়া হয়। গভীৰভাৱে বিশ্লেষণ কৰি চালে দেখা যায় আজি যুৱ উশৃংখলতা, সামাজিক নীতি নিয়ম ভংগ, প্ৰকৃতিৰ ওপৰত যি তীব্ৰ আঘাত, অভাৱ অনাটন, এলেহুৱা, দুৰ্নীতি আদিও মদ্যপানৰ সহভাগিতাৰে এক প্ৰমুখ কাৰণ হয়। মদৰ আদতৰ পৰাই এটা জাতিৰ ভাষা, কৃষ্টি, সংস্কৃতিৰ বিকাশৰ বিপৰীতে ইয়াৰ নেতিবাচক প্ৰভাৱ পৰা দেখা যায়। আজি বিশ্বত নিচা দ্ৰব্য সেৱন নকৰা লোক খুব কমেইহে ওলাব। সময়ে সময়ে মাদক দ্ৰব্য ৰোধ কৰিবৰ বাবে দিৱস পালন কৰা হয়। সমাধানৰ বাবে নানা লেখনি, ভাষণ, নাটক, চিনেমা আদি কৰা হৈছে। ৰাজপথলৈ ওলাই আহি ধৰ্ণা, প্ৰতিবাদ সাব্যস্ত কৰে। মাদক দ্ৰব্য সেৱনৰ ফলত নিজক আত্মসংযম কৰিব নোৱাৰি হাই কাজিয়াৰ লগতে কেতিয়াবা আত্মহত্যাও কৰা দেখা যায়। বহুতো দুৰ্ঘটনা আদি মাদক দ্ৰব্য সেৱনৰে ফল। নিচা দ্ৰব্য সেৱনৰ পৰা ৰোধ কৰিবলৈ নানা ডক্তৰ, কবিৰাজ, নানা ঔষধ ওলাইছে যদিও কেইজনক ৰোধ কৰাব পাৰিছে? বৰঞ্চ গুণ হিচাপত বাঢ়িয়ে আছে। কিন্তু দুখৰ বিষয়, এনে মদ্যপানৰ বিৰাট প্ৰচলনৰ ফলত আজি দেশৰ চৰকাৰৰ স্থিতি এনে মদপীৰ দৰে অৱস্থা হোৱা দেখা যায়। অফিচ কাছাৰীটো ক'বই নালাগে। সংগঠন, ধৰ্মানুষ্ঠানবোৰতো মদ্যপানে প্ৰাণ পাই উঠিছে। মদ্যপানৰ বহুল প্ৰচলনে আজি ব্যক্তিৰ, সমাজৰ, প্ৰকৃতিৰ ওপৰত যি তীব্ৰ আঘাত সানিছে, তেনে ক্ষেত্ৰত উঠি অহা নৱপ্ৰজন্মই দিশহাৰা হৈ পৰিছে। ইয়াৰ বাবে দোষী কোন? যদি বৃহৎ সাগৰ জানি বুজি ডুবি মৰিব বিচাৰে, তেন্তে এই অমূল্য মনুষ্য জন্ম লোৱাৰ মূল্য ক'ত? বিভিন্ন সমস্যা সমাধানৰ উপায় উদ্ভাৱন কৰাৰ বিপৰীতে তীব্ৰহে হৈ গৈ আছে। বাস্তৱত আমি যি দেখিবলৈ পাইছোঁ, মানুহৰ জন্মৰ হাৰ ৰোধ কৰিব পাৰিলেও মাদক দ্ৰব্য সেৱনৰ পৰা ৰোধ কৰিব পৰা নহ'ব। য'ত বিশ্ববাসীয়ে ইয়াৰ ভয়ংকৰ পৰিণাম খুব কম সময়ৰ ভিতৰতে ভোগ কৰিব লাগিব। আমি যদি অলপ পিছুৱাই গৈ শাস্ত্ৰবোৰৰ সতৰ্ক বাণীবোৰলৈ চকু ফুৰাওঁ, তেন্তে কল্কি অৱতাৰৰ দুৰ্ঘৰ সময় এই সময়খিনিকে ক'ব পাৰোঁ। তেনে ক্ষেত্ৰত ধৰ্মই হওক, বিধানেই হওক, পুনৰ কি পৰামৰ্শ দিব বিচাৰে য'ত এই জ্বলন্ত সমস্যা সমাধানৰ অন্ত পৰে? নিচা দ্ৰব্য সেৱনৰ ফলত ঘটি যোৱা কেইটিমানৰ মুহূৰ্তক লৈ সোঁৱৰাই দিয়াৰ বাদে অন্য একো উপায় কোনো দিব নোৱাৰে। বাকীখিনি প্ৰত্যেকজন ভুক্তভোগীয়ে নিজে নিজৰ জ্ঞানৰ দ্বাৰা ভুলৰ, দুখৰ সমাধান কৰিব লাগিব। বহুতো দেখিছোঁ আনক নাপায় বুলি পৰামৰ্শ দিয়ে, কিন্তু নিজে নাটো আঁতৰাই বহি যায়। বৰ্তমান যুগ পৰিৱৰ্তনৰ বেলা আহি পৰিল। কলিযুগ হৈছে মায়া মোহেৰে ভৰপূৰ সমস্যা প্ৰধান যুগ। এই যুগৰ শেষৰ ফালে সকলো বিকাৰে সৰ্ব সমস্যাৰ ৰূপত মূৰ দাঙি উঠাটো স্বাভাৱিক। কিয়নো পুৰণা দুনিয়া আমি সকলোৱে নিজক পাহৰি পেলাইছোঁ। নিজৰ স্বধৰ্ম, স্বজ্ঞান, স্বগুণ আদি সকলোবোৰকে ৰাৱণক অৰ্পণ কৰি জীয়াই আছোঁ। আমি নিজক এবাৰ সুধি চাইছোনে? মই কোন, ক'ৰ পৰা আহিছিলোঁ? 5 তত্ত্বৰে গঠিত শৰীৰ ধাৰণ কৰি এইখন দুনিয়াত মোৰ কৰ্তব্য প্ৰকৃত কি আছিল? কিন্তু সময় পৰিৱৰ্তনৰ লগে লগে মই কি হৈ পৰিলোঁ? এতিয়া ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি? আজিৰ যুগত সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকৃত মনুষ্য জীৱন উপভোগ কৰিবলৈ হ'লে আধ্যাত্মিক জ্ঞানৰ ওচৰ চপাটো নিতান্তই প্ৰয়োজনীয়তা আহি পৰিছে। জীৱন জীয়াই থকাৰ কলা কেৱল আধ্যাত্মিক জ্ঞানতহে পোৱা যায়। আধ্যাত্মিক জ্ঞান মানে এইটোকে নুবুজায় যে কোনো ধৰ্মগুৰু বা শাস্ত্ৰজ্ঞ বা বিধানৰ ওচৰ চাপি তেওঁ দিহা পৰামৰ্শ ল'ব লাগে, তেনে নহয়। আধ্যাত্মিক জ্ঞানত ৰাজযোগৰহে কথা আহে। ভক্তিৰে গৈ ৰীতি নীতি অন্ধবিচাৰে পালন কৰাক নুবুজায়। আধ্যাত্মিক অৰ্থাৎ আত্মাৰ সূক্ষ্ম অধ্যয়ন। তেনে ক্ষেত্ৰত শাস্ত্ৰজ্ঞসকলৰ কথা মতে গৈ হৰিটোকে আত্মা বুলি কৈ সংশোধনৰ বাবে নানা যাগ যজ্ঞ, বলি বিধান, দান পুণ্য, নাম গুণ কৰাৰ প্ৰয়োজনীয়তা নাহে। আমি জানিব লাগিব মই শব্দটো কেৱল আত্মাকহে বুজায়। পঞ্চতত্ত্বৰে গঠিত শৰীৰৰ ভ্ৰুকুটিৰ মধ্য অংশত স্থিত অজৰ অমৰ অবিনাশী জ্যোতিৰ্বিন্দু স্বৰূপ আত্মা। আত্মাৰ স্বধৰ্ম হৈছে শান্তি আৰু পবিত্ৰ। সেয়া শান্তি আৰু পবিত্ৰতাক বাহিৰত বিচৰাৰ প্ৰয়োজন নাই। মন, বুদ্ধি আৰু সংস্কাৰেৰে গঠিত আত্মাই চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে কয়। সৰ্বাংগ শৰীৰটো মূল বুলি কৈ নানা কৰ্ম কৰি অভিনয় কৰোঁ। সেয়ে পৃথিৱীখন এখন কৰ্মক্ষেত্ৰ বা ৰঙমঞ্চ। গতিকে নিৰাকাৰ আত্মাই খন্তেকীয়া শৰীৰটোক লৈ ভৌতিক মায়া মোহত আবদ্ধ হৈ নিজক হেৰুৱাৰ উপক্ৰম কৰিব নালাগে। নদীয়ে নিজে পানী নাখায়, গছে নিজেই ফল নাখায়। ঠিক সেইদৰে মানৱ জনমো সদায় পৰোপকাৰৰ বাবেহে উৎসৰ্গা কৰিব লাগে। এনে সুচিন্তন, বিচাৰ, বিবেচনা শক্তি যাৰ থাকে তাক কেতিয়াও মায়া মোহে আকৃষ্ট কৰিব নোৱাৰে। মদ্যপান এৰিবৰ বাবে আৱশ্যক হৈ এক দৃঢ় সংকল্পৰ কেৱল এবাৰ দৃঢ় সংকল্প কৰিলে আৰু ইয়াৰ পৰিণামৰ পৰা অৱগত হোৱা
মানে এই নিচাৰ পৰা এৰিব পৰা যায়। যিমান পাৰে সংগ এৰি সুকৰ্মত মনোনিৱেশ কৰিব লাগে, সৎ চিন্তা কৰিব লাগে, আনৰ দুখত অতি দুখ অনুভৱ কৰিব লাগে, ভগৱানৰ প্ৰতি গভীৰ বিশ্বাস ৰাখিব লাগে, মন বুদ্ধি সুব্যৱস্থাত ৰাখিব পাৰিলে কেৱল মদৰ নিচাই নহয়, বিভিন্ন তমোপ্ৰধানতাৰে ভৰপূৰ বিকাৰসমূহৰ পৰাও বাচি থাকিব পাৰি আৰু সুবিচাৰ দয়া প্ৰেম আদি ভাৱো জাগ্ৰত হয়। সুস্বাস্থ্যৰ লগতে উপায় বুদ্ধি আদিও আহি পৰে। গতিকে হে মানৱ, আহক আমি সকলোৱে এই বিশ্ব পৰিৱৰ্তনৰ বেলাত কেৱল মাদক দ্ৰব্য সেৱনৰ পৰা ৰোধ কৰাই নহয়, সংসাৰৰ পৰা সকলো কমজুৰি বিকাৰকে পৰিত্ৰাণ কৰি দিব্য গুণেৰে অৰ্থাৎ সুখ শান্তি আনন্দ দয়া প্ৰেমেৰে ভৰপূৰ এখন নিকা সুন্দৰ সমাজ গঢ়ি তোলাৰ মানুহেৰে সহজ ৰাজযোগৰ অভ্যাস কৰোঁ। পৰিৱৰ্তনেই বিশ্ব পৰিৱৰ্তন, যি অভ্যাসৰ ফলত নিচাই নহয়, মানসিক ৰোগ তথা শৰীৰৰ যিকোনো ৰোগ নিৰাময়ৰো এক প্ৰক্ৰিয়া ৰাজযোগ। গতিকে সময় গতিশীল, ই কাকো ৰৈ নাথাকে। সময়ৰ সৎ মূল্য ৰাখি আগবাঢ়ি যোৱাটোৱেই হৈছে সময়ৰ আহ্বান। সেয়ে মনত ৰাখিব, এতিয়া নহ'লে আৰু কেতিয়াও নহয়। বন্ধুসকল, আজিৰ এই বিষয়টো যদি আপোনালোকে ভাল লাগিলে আৰু বাৰে বাৰে এনেদৰে ভাল ভাল ভিডিঅ' আপোনালোকৰ ওচৰত আহিবৰ কাৰণেই আপোনালোকে মোৰ এই BK জ্ঞান ৱৰ্ল্ড চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বৰ কাৰণে নাপাহৰিব। তেনে আজিলৈ আহোঁ।